हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल আৰু আজি কিবা মিটু ভাইক থবলৈ যাম মানে থবলৈ নহয় আৰু ৰুমৰ আগফালৰ পৰা গাড়ী লৈ কিনে সি যাব আজি তো বঙাইগাঁও গৈ আছে সি আজি তো তাক অলপ দেৰি পিছত থৈম আৰু এতিয়া ৰাতিপুৱা বাজিছে কেইটা বাজিছে ৰাতিপুৱা 6টা বাজিছে এতিয়া আৰু তলত ডাঙৰ এটা আছে ৰখি কিনে বাছ আহিলে আমি ওলাই যাম আৰু এতিয়া আৰু ইমান ৰাতিপুৱা আমি উঠা অভ্যাস নাই আজি উঠিছোঁ 5টা বজাৰ পৰা উঠিছোঁ তৈয়াৰী কৰিছোঁ কিবা কিবি পেকিং কৰিছোঁ তাৰ কালি ৰাতি হৈছে অলৰেডি পেকিং কিন্তু আৰু অলপ কিছুমান বাচিছিলে বা বস্তু সেইখিনি পেক চেক হ'ল তাৰপিছত ইয়াক এতিয়া তললৈ থোৱা আহোঁ তাৰপিছত আকৌ আহি কিনে আকৌ শুই যাম আৰু এতিয়া জেকেট পিন্ধি লওঁ ঠাণ্ডা লাগিছে বহুত জেকেট চেকেট লগাই ল'লোঁ ঠাণ্ডা পৰিছে বহুত বেয়াকৈ লাগিছে ঠাণ্ডা ৰাতিপুৱা ঠাণ্ডা হয় আৰু অলপ দিনত গৰমে ৰাতিপুৱা ঠাণ্ডা হয় আৰু প্লাছ এতিয়া গাড়ী পোৱাটোহে টান লাগিছে উঠাত অলপ দেৰি হৈ গ'ল তাৰপিছত চাওঁচোন কি হয় অলপ সোনকালে যায় বুলি ক'লে বাছটো তো দাদাক ৰখাই ৰাখিছোঁ গেটৰ বাহিৰত যদি পাওঁ তেতিয়াহ'লে তাক আজি পঠাই দিম আৰু নাপালে মানে এতিয়া আকৌ তাক জালুকবাৰীলৈ থ'বলৈ যাব লাগিব তো চাওঁচোন কি হয় নহয় গম পাম তাক আজি পঠাম তাৰপিছত কালি অহাকালি আমি গৈ থাকিম মানে বাছ গজ গেমিং আৰু ৰেডি বাইদেউ ऐसा यार जूता पिंडा हुआ ही नहीं क्या होगा रे भाई यार आगुवाई दी अलग गेटर बाहिरলৈ যদি গাড়ী পাওঁ আৰু নহ'লে মানে গণেশ কি ক'লে জালুকবাৰী ন নাৰাবাৰী জালুকবাৰীলৈ তাক থ'বলৈ যাব লাগিব কাৰণ ইয়াক আজি পঠাবই লাগিব যেনেকৈ নহ'লেও ৰুমত আমাৰ চাউল শেষ হৈ গ'ল চব্জি শেষ হৈ গ'ল ই গ'লে আমি দুজনে আজি খাব পাৰিম আৰু মানে নহ'লে আকৌ আজি কিনিবলগীয়া হৈ যাব পইচা নাই লগত তো কালি আমি বাইকত যাম দাদা আৰু মই আৰু ইয়াক আজি পঠাই দিম আৰু ইয়াক আজি বাছত যেনেকৈ নহ'লে পঠাবই লাগিব ইয়াক আজি আৰু ইয়াত চব লাগেজ পেকিং যি আছিলে চব হৈ গ'ল ইয়াত এইবোৰ লোৱা হৈ গ'ল ইয়াৰ যিমান যি পেক কৰিব আছিলে চব পেকিং ইয়াৰ বস্তুকেইটা যাব এটা ব্লেংকেট যাব আৰু এইফালে আছে বেগ তাৰপিছত তাৰ এটা বেগ আৰু তাতে আছে বেগ তো ইয়াৰ বস্তু বহুতখিনিয়ে আছে তাৰ কাৰণে তাক বাছত পঠাম আৰু আমি বাইকত নৰ্মেলি যাম বিন্দাছ আৰু তাক পঠাবই লাগিব তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াৰ চেনেলটো এটা আছে গজ গেমিং তো ছাপোৰ্ট কৰিব দুইটা চেনেলকে ভালকৈ লিংকটো থাকিব ডিছক্ৰিপশ্যনত আৰু ই গেম খেলে ফ্ৰী ফায়াৰ যদি গেম খেলা মানুহ কোনোবা আছে ইয়াৰ লগত খেলিব পাৰে আৰু এই গিভৱে বহুত মজা দি থাকে ফ্ৰী ফায়াৰৰ কাৰণে তো চাই থাকিব আমি জাষ্ট ৰুমৰ পৰা ওলালোঁ আৰু এটা আমাৰ साथ रेडी कुंडी लगा लेता हूँ दरवाजा का इसके बाद दिखाता हूँ रुको अरे गए से बाय बाय दे भालके जाबी दे माम खाबी हाँ घरत गए আজি মাম আজি কি খাবি লোকেল মজা ইয়াততো নিৰামিষে খাই আছিলি ৰুমত আজি লোকেল খাবি ঘৰত গৈ আমি ৰখি আছোঁ গেটৰ তলত আৰু ইয়াত গোটেইখিনি বস্তু লৈ ৰখি আছে আমাৰ গজ ভাই ইয়াত যাব ভাই ভালকৈ যাবি দেই একদম দুখ লাগি আছে আমাৰ ৰুমত আজি এটা প্ৰাণী কমি যাব জন্তু কমি যাব আজি আমাৰ ৰুমৰ পৰা এটা মোক কমপ্লেইন কৰিছে সি যাবগৈ পিছপিনে আছে বস্তুখিনি ইয়াতে আৰু দাদা আছে ইয়াত গাড়ী চাই কিনে ৰখি যদি গাড়ী নাপায় এইটো ইয়াক জালুকবাৰী থ'বলৈ যাব লাগিব তো আৰু এবাৰ কৈ দিছোঁ গুড মৰ্ণিং সকলোকে বাছ আহি গ'ল বাছত এটা উঠাই দিব আৰু লৈ লওক দে এইটো মোক দে ধৰ চব লাইটখিনি ভৰাই আছোঁ এইটো নালাগে এইটো ওপৰত লৈ গ'ল এইটো ল বেগ এটা ঐ গৈ থাক তাক বাছত উঠাই দিলোঁ আৰু বাছ পাই গ'ল ফাইনেলি ৰুমৰ আগৰ পৰাই টেনশ্যন নাই এতিয়া ঘৰৰ আগত গৈ কিনে নামিব ডাইৰেক্ট তাৰপিছত আমি এতিয়া জাষ্ট এনেই এটা বহি আছোঁ অলপ চাহ পানী খাই সোমাওঁ আৰু ভিতৰত তাৰপিছত ইয়াত আছে দাদা ৰখি আছে
আৰু চাউণ্ড কোৱালিটি ইমান এটা ভাল নাপাব পাৰে, মাইক চাইক নাই, মোবাইলৰ পৰা ডাইৰেক্ট কৰি আছোঁ। চাই থাকিব আৰু কিবা ভুল ভ্ৰান্তি হ'লেও কমেণ্ট কৰি জনাই দিব, ভুল থাকিলে মানে। আৰু তাক আজি পঠাই দিলোঁ ফাইনেলি। তাৰপিছত কালি আমি অহাকালি ৰাতিপুৱা 10টামান বজাত আমি বাইক লৈ ওলাম আৰু ইয়াৰ পৰা। তো এইখিনি ফুটেজটো একেলগে দিম ভাবিছোঁ। তো ব্লগটো একেলগে থাকিব, এণ্ডিং একেলগে কৰিম গোটেইখিনি। চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব যি কৰিবলগীয়া আছে সেইখিনিতো জানেই আৰু আপোনালোকে জানিব আৰু কৰি দিব সোনকালে। আৰু এতিয়া আমি ৰুমত সোমাম আৰু গোটেইকেইটা দুজনে। তো আজি ৰাতি দুইজন থাকিম অকল, এজন গ'ল। তাৰপিছত কালি আমি ৰাতিপুৱা সোনকালে 10টামান বজাত বাইক লৈ ওলাম আৰু ইয়াৰ পৰা। তেন্তে ঠিক আছে। তো আৰু কিবাকিবি ফুটেজ ৰাতি পেকিং চেকিঙৰ কিবাকিবি লোৱা আছে, সেইখিনি ৰাতি কৰা আছিলে ভিডিঅ', সেইখিনি ইয়াতে লগাই দিমগৈ। কি ল'লোঁ দেখাই দিম মই। তাৰপিছত চাহ আৰু বন একাপ খাই লওঁ মজাকৈ।